নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, মই কন্দৰ্প দাস। পোনপ্ৰথমে মই মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই কোৰ্চ 504 ব্লক 2ৰ দুটামান মোষ্ট ইম্পৰ্টেণ্ট অংক লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি কিছু কথা জানিবলৈ সক্ষম হ'ব। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো আপুনি এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, কিয়নো NIOS DLEDৰ দুবছৰীয়া এই পাঠ্যক্ৰমটিৰ আমাৰ এবছৰ সম্পূৰ্ণ হ'ল, যদিও এতিয়ালৈ মাত্ৰ আমাৰ এটাহে ছেমিষ্টাৰ গৈছে আৰু 3টা ছেমিষ্টাৰ এতিয়ালৈ বাকী আছে। এই 3টা ছেমিষ্টাৰৰ ধুনীয়া ধুনীয়া প্ৰশ্নবোৰ, ছিলেক্টেবল প্ৰশ্নবোৰ উন্নত মানদণ্ডৰ উত্তৰ সহিতে আপোনাৰ ওচৰলৈ এই গোটেই বছৰ যদি আহিয়ে থাকিম। আপুনি যদি ভাবে মোৰ এই চেনেলটোৰ জৰিয়তে আপোনাৰ কিছু লাভ হ'ব, তেতিয়াহ'লে মোৰ এই চেনেলটো আপুনি পলম নকৰি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে আমাৰ দৰে ইউটিউবাৰসকলক যথেষ্ট উৎসাহী কৰি তোলে। গতিকে লাইক এটা বা কমেণ্ট এটা দি আমাক উৎসাহিত কৰিবলৈ যেন নাপাহৰে। আজি কোৰ্চ 504ৰ দুটামান অংক লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰশ্নকেইটালৈ। এক্সপ্ৰেছ ইন P/Q ফৰ্ম গিভেন বিলো, মানে তলত দিয়া সংখ্যাকেইটাৰ P/Q আৰ্হিত প্ৰকাশ কৰা। 1 নম্বৰ দিয়া আছে 0.3 বাৰ, অৰ্থাৎ 0.3 পৌনপণিক, 0.23 বাৰ, 0.23 পৌনপণিক, 0.23 দুইটাৰ ওপৰতে পৌনপণিক, আৰু 0.9 বাৰ, অৰ্থাৎ 0.9 পৌনপণিক। সিহঁতক যেতিয়া আমি P/Q আৰ্হিত প্ৰকাশ কৰিম তেতিয়া আমি কি মেথডত কৰিম আৰু কোনটো চবচে ইজি মেথডটো লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহক এতিয়া আমি এইকেইটা ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো 1 নম্বৰটো লৈ আহিছোঁ আমি 0.3 পৌনপণিক ইকুৱেল টু, এইটোক আমি P/Q আৰ্হিত প্ৰকাশ কৰিম। ছাৰসকল, এই 0.3 পৌনপণিক এইটোক আমি P/Q আৰ্হিত প্ৰকাশ কৰাৰ আগতে আমি জানিব লাগিব যে ইয়াৰ অৰ্থটো কি, ইয়াৰ মিনিংটো কি হয়। ইয়াৰ মিনিংটো হৈছে যে 0.3 বাৰ, এই যে 3টোৰ ওপৰত বাৰ চিনটো দিয়া আছে, পৌনপণিক চিনটো দিয়া আছে, এই পৌনপণিকটোৰ মিনিং হ'ল যে এই 3 সংখ্যাটো বা 3 অংকটো বাৰে বাৰে ৰিপিট হ'ব। অৰ্থাৎ আমি ইয়াক যদি 0.3 পৌনপণিক যদি আমি ভালকৈ লিখোঁ তেতিয়াহ'লে ইয়াৰ মিনিংটো হ'ব 0.3333333, যিমান তুমি গৈছা সিমান হৈছে। চ' আমি ইয়াতে প্ৰথমতে ধৰা হ'ল বা লেট 0.3 বাৰ ইকুৱেল টু x। এই যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোক আমি ইকুৱেল টু x বুলি আমি ধৰি ল'ম। যদি 0.3 বাৰ ইকুৱেল টু x হয় তেতিয়াহ'লে 0.3 বাৰটো ইয়াতে ছেকেণ্ড লাইনত আমি কি কৰিম, ইয়াৰ মিনিংটো ভাঙি দিম। 0.3333 হ'ব নিশ্চয়, ইকুৱেল টু x আছে। তাৰপিছত আহিম যে এইটোক আমি 10 এটাৰে পূৰণ কৰি দিম, মাল্টিপ্লাই কৰি দিম। 10 এটাৰে মাল্টিপ্লাই কৰি দিলে ইয়াতে কি হ'ব, পইণ্টটো এটা ঘৰ ইয়ালৈ গুচি যাব। তাৰমানে ইয়াক 10ৰে মাল্টিপ্লাই কৰিলে হ'বগৈ 3.3333, ইকুৱেল টু, ইফালে যদি 10ৰে মাল্টিপ্লাই কৰা ইফালেও কৰিব লাগিব, ইফালে যদি 10ৰে পূৰণ কৰোঁ আমি ইফালেও 10ৰে পূৰণ কৰিব লাগিব। তো ইফালে চব 10ৰে পূৰণ কৰোঁতে হ'লগৈ 10x। এইটো লাইন আৰু এইটো লাইনৰ মাজত ডিফাৰেঞ্চ কি, যে ইয়াক 10ৰে পূৰণ কৰিলে দশমিকটো এটা কৰি ইফালে আহিব আৰু তেতিয়া শূন্যটো আৰু লিখিব নালাগে, 3.333 এইটো লাইন পাম, আৰু ইয়াক 10ৰে পূৰণ কৰিলে হ'ব 10x। নেক্সট লাইনটো লৈ আহিছোঁ যে এই 3.33 যে আছে এইখিনিক যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে
গোটা সংখ্যাটো যদি আমি বেলেগকৈ উলিয়াই লৈ যাওঁ 3টো আমি উলিয়াই আনিলোঁ আনাৰ পিছত ইয়াতে কি থাকিব এতিয়া একো নাই কাৰণে ইয়াত 0.33 অৰ্থাৎ 3 প্লাছ 0.33 বুজি পাইছে নিশ্চয় 3টো আমি যিটো গোটা সংখ্যা আছে গোটা সংখ্যাটো আমি বেলেগকৈ উলিয়াই লৈ যাম 0. বাকী এইখিনি যি আছে তাহলে ঠিকে থাকিব এটা দট থাকিব ইকুৱেল টু ইফালে 10x থাকিব একো কৰা নাই এইখিনি ভাঙিব লাগিব আমি আৰু ভাঙি পেলাই আমি চাম যে 3টো 3 থাকিল এই 0.33 যে আছে এইটো আমি কি ধৰিছোঁ এইটো সেকেন্ড লাইনটো সেকেন্ড লাইনটো আমি চালে গম পাম 0.33 ইকুৱেল টু x হয় গতিকে আমি যেহেতু 0.33 ইয়াতে কি আছে ইয়াৰ মিনিংটো হ'ল ইয়াক আমি কি ধৰি লৈছিলোঁ এইখিনি এই ভ্যালুটোক আমি x ধৰি লৈছিলোঁ আৰু সেইকাৰণে ইয়াৰ ঠাইত আমি লিখি দিম ক'ৰ পৰা পালোঁ আমি 2 নম্বৰ লাইনটোৰ পৰা পালোঁ অৰ্থাৎ 0.33 ইকুৱেল টু যেহেতু x হয় গতিকে আমি 0.33 জেগাত আমি x লিখি দিম x লিখাৰ ইফালে 10x থাকিব সেকেন্ড পেজটোলৈ আহিছোঁ আমি পালোঁ কি পালোঁ 3 প্লাছ এইখিনি ভ্যালু x পালোঁ ইফালে 10x পালোঁ এতিয়া প্লাছ xটো আমি লাহেকৈ ইফালে লৈ আহিম পোহাতে আনিলে প্লাছ xটো ইফালে আনিলে কি হ'ব মাইনাছ x হ'ব তেতিয়া ইফালে 3টো থাকি গ'ল এতিয়া 10টা xৰ পৰা এটা x গ'ল 9টা x থাকিল ইফালে 3 আছে একো হোৱা নাই সো আমি x ইকুৱেলটো ফাইন কৰিব লাগিব সেইকাৰণে 9টো আমি কি কৰিব লাগিব 9টো x ৰ লগত পূৰণ হৈ আছে সো ইফালে আহিলে কি হ'ব হৰণ হ'ব অৰ্থাৎ ডিভাইড হ'ব 9টো x ৰ লগত কি হৈছে মাল্টিপ্লাই হৈছে ইফালে আহিলে ডিভাইড হ'ব তো 3/9 আকৌ 3/9টোক যদি আমি কিবাৰে ডিভাইড হয় হৰণ যদি যায় কিবাৰে তেতিয়াহ'লে হৰণ কৰি দিম যদি নাযায় সেইটোৱে হ'ব তো 3ৰে আমি ডিভাইড কৰিলোঁ 3 1 3 3 9 3ৰে হৰণ কৰিছোঁ 3 গুণ 3 3 3 9 তো আমি ইফালে পালোঁ 1/3 ইকুৱেল টু x কাক ধৰি লৈছিলোঁ 0.33 অৰ্থাৎ xৰ ভ্যালু যিটো পালোঁ সেইটোৱে হ'ব 0.30 অৰ্থাৎ xৰ ভ্যালু আমি কি পালোঁ x ইকুৱেল টু 1/3 পালোঁ সো আমাক যিটো সংখ্যা দিছিল 0.3 পাৰ ইয়াৰ ভ্যালুটো হৈছে 1/3 আৰু এইটোৱে হ'ল p/q য'ত p ৰ মান হ'ল 1 q ৰ মান হ'ল 3 ঠিক একেদৰে আৰু কেইটা অংক মই কৰি লৈ আহিছোঁ সেকেন্ড অংকটো চাওক 0.23 বাৰ ইকুৱেল টু x ইয়াতে আমি কি কৰিম এইটো অলপ জটিল হয় ভালদৰে চাব 0.2333 ইকুৱেল টু x আমি এইটো 3টোৰ ওপৰ পৌনঃপুনিক চিন আছিল সেইটো 3টো বাৰে বাৰে ৰিপিট হ'ব বেলেগ একো নাই 2টো থাকিয়ে যাব 2ৰ ওপৰ পৌনঃপুনিক চিন নাই তো 3ৰ ওপৰত যেহেতু পৌনঃপুনিক চিন আছে 3টো বাৰে বাৰে ওলাই গৈ থাকিব তাৰপিছত আমি কি কৰিম ইয়াত দুইটাক 10ৰে মাল্টিপ্লাই কৰি দিলোঁ 10ৰে মাল্টিপ্লাই কৰিলে এইটো পইণ্টটো এটা ঘৰ ইফালে যাব 2.333 এইখিনি পাম 10x তাৰপিছত আমি ইয়াৰ পৰা চাব লাগিব যে ইয়াৰ পৰা এনেকুৱা এটা সংখ্যা আমি কাঢ়ি লৈ আহিম যাৰ ফলত ইয়াৰ পিছত যিখিনি ৰৈ যোৱা অংশ আছে ৰিমেইনিং পাৰ্ট সেই পাৰ্টটো এইখিনিৰ লগত মিলিব লাগিব সো আৰম্ভণিতে ইয়াতে 2 আছে অৰ্থাৎ ইয়াত আৰম্ভণিতে কি আছে 3 আছে তো 3ৰ পৰা আমি যদি কি কৰোঁ ইয়াত 2 থাকিব লাগিলে আমি এক এটা লৈ আহিব লাগিব তো আমি ইয়াতে লৈ আহিলোঁ 2টো আনিলোৱে লগতে ইয়াৰ পৰা এক এটা লৈ আহিলোঁ 2.1 হ'ল যাৰ কাৰণে ইয়াত কি থাকিব 2 এটা থাকিব অৰ্থাৎ এইটোৰ লগত মিলিব লাগিব নহয় সেইকাৰণে আমি 2 এটা লৈ আহিলোঁ 2 এটা লৈ কি এক এটা লৈ গ'লোঁ লৈ যোৱাৰ ফলত ইয়াতে কি থাকিল 2 এটা থাকিল আৰু বাকীখিনি 3 চান থাকিব এইটো এইকাৰণে লৈ আহিলোঁ যাতে ইয়াৰ ঠাইত আমি x বহাব লাগিব সেইকাৰণে লৈ আহিছোঁ চ' ইয়াৰ ঠাইত আমি x বহাই দিলোঁ তাহলে এইখিনি থাকিল 10x বাকী বুজি পাইছে চাগে xটো ইফালে আহিলে মাইনাছ হ'ব 10টা xৰ পৰা এটা x গ'ল 9টা x থাকিল বাকী 9টো ইফালে আহিলে তলত আহে তাৰপিছত আমি চাম যে এটা দশমিকৰ আগত এটা সংখ্যা আছে গতিকে এটা আমি তলত শূন্য যদি লগাই দিওঁ তেতিয়াহ'লে দশমিকটো নোহোৱা হৈ যাব তো ইয়াৰ দশমিকটো নোহোৱা কৰিবৰ কাৰণে আমি কি বোলো যিহেতু এটাৰ আগত দশমিক আছে এটা শূন্য লগাইছোঁ দুটাৰ আগত দশমিক থাকিলে দুটা শূন্য লগাম তাৰপিছত আমি চালোঁ 2টাক 3ৰে ডিভাইড হয় তো 3 7 গুণ 3 30 গুণ হয় 3 7 জাৰ 21 3 30 জাৰ 90 7 বাৰ 30 x 7/30 so x আমি কাক লৈছিলোঁ 0.23 পৌনঃপুনিক তো আমি ইয়াতে কি হ'ব 0.23 বাৰ ইকুৱেল টু 10/7/30 আশা কৰোঁ বুজি পাইছে কি জানি একেদৰে আৰু দুটামান অংক দিয়া আছে আপোনালোকে এইখিনি PDF যদি লাগে তেতিয়াহ'লে মোৰ হোৱাটছআপ নম্বৰটো 9101714390 এই নম্বৰটো আপোনালোকে মেছেজ এটা দিব আৰু মোৰ PDF মোক পাই যাব
9101714390। বাকীখিনি দেখুৱাবলৈ এতিয়া সময় নহ'ব। আজিলৈ এৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। জয় অসম।